হত্যাকাণ্ডক লৈ উত্তাল ঘিলামৰা আৰক্ষী থানাৰ চৌহদ ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ ঘিলামৰা আৰক্ষী থানা অন্তৰ্গত বাটমাৰী মাছখোৱা ঢকুৱাখনা সংযোগী পথৰ কাষত যোৱা ১৪ জুলাইত পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ধেনুখনা গাঁৱৰ টিকেন্দ্ৰ গগৈ পুত্ৰ পিংকু গগৈৰ মৃতদেহ। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে যুৱকজনৰ মৃত্যুত ৰহস্য আছে বুলি অভিযোগ কৰাত ঘিলামৰা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৪ ধাৰাৰ অধীনত ৫৫/২০২২ নম্বৰ এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই কালি মৃত পিংকুৰে সতীৰ্থ চিৰাজ গগৈ, ধেমাজি জিলাৰ মৰিধৰ ঘাট গাঁৱৰ দেবেন চেতিয়াৰ পুত্ৰ কৌশিক চেতিয়া, ধেনুখনা গাঁৱৰ ভৱ গগৈ পুত্ৰ ডিম্পল গগৈ, ধেমাজি গোৱাল গাঁৱৰ মনোজ কুমাৰ বৰুৱাৰ পুত্ৰ দীপাংকৰ বৰুৱা, ধেমাজি চাপৰি গাঁৱৰ বদন গগৈ পুত্ৰ ধনজ্যোতি গগৈ মুঠ ৫ যুৱক আটক কৰিছিল সোধা-পোছাৰ বাবে। আনহাতে আৰক্ষী প্ৰাথমিক তদন্তত মৃত পিংকু গগৈ সতীৰ্থ কেইজনৰ লগতে চিৰাজ গগৈ বাসগৃহত এক ভোজ ভাত খোৱাৰ পিছতে আকস্মিকভাৱে পিংকু গগৈ মৃতদেহ ৰহস্যজনকভাৱে ভোজন কৰা গৃহৰ পৰা ২ কিলোমিটাৰ দূৰত উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ কাষত ৰহস্যজনকভাৱে এখন মটৰচাইকেল উদ্ধাৰ হৈছিল। ইফালে ঘিলামৰা আৰক্ষী থানাৰ প্ৰভাৰী চন্দন দাস আৰু উপ পৰিদৰ্শক হেমন্ত কোঁৱৰৰ লগতে ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সুমাৰজ্যোতি ভূঞাৰ সামূহিক তদন্তত প্ৰাথমিক স্তৰত আটক কৰা আটাইকেইজন ভাষ্য অনুসৰি তথা আৰক্ষীৰ জেৰাত আটকাধীন যুৱককেইজনে পিংকু গগৈক হত্যাৰ কথা স্বীকাৰ কৰাত আজি ঘিলামৰা আৰক্ষীয়ে আনুষ্ঠানিকভাৱে ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু আজি দুপৰীয়া জেল হাজোতলৈ ৫ অভিযুক্তক প্ৰেৰণৰ যো-জা চলাই থকা খবৰ ঘিলামৰাত বিয়পি পৰাৰ লগে লগে পিংকু গগৈ উপজা গাঁও ধেনুখনাৰ ৫ শতাধিক পুৰুষ মহিলাৰ ঘিলামৰা থানা ঘেৰাও কৰি হত্যাকাৰী আসামীক ফাঁচীৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ প্ৰতিবাদৰ মাজতে ঘিলামৰা আৰক্ষীয়ে মহকুমাৰ আৰক্ষী বিষয়া সুমাৰজ্যোতি ভূঞাৰ উপস্থিতিত কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্ত ৫ হত্যাকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ ব্যৱস্থা কৰে। আনহাতে বিগত ৪৮ ঘণ্টাৰ ভিতৰত ঘিলামৰা আৰক্ষীয়ে এক বৃহৎ চক্ৰৰ কবলৰ পৰা অতি বিচক্ষণতাৰে হত্যাকাণ্ড সংঘটিত কৰা ৫ নৰপিচাকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত ঘিলামৰা সচেতন সমাজে সন্তোষ প্ৰকাশ কৰি মূল অভিযুক্ত দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰিছে। ইয়াৰ আগতে যোৱা ১৪ তাৰিখে যিটো সন্দেহজনক হত্যাকাণ্ডৰ মানে আজি তৃতীয় দিন ১৬ তাৰিখ হৈছে আৰু আজি দুটা দিনত ঘিলামৰা আৰক্ষী বিভাগে ক্ষীপ্ৰতাৰে তদন্ত চলাই অভিযুক্ত দোষীকেইজনক কৰায়ত্ব কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ সেই উদ্দেশ্যে এই কৰায়ত্ব কৰা দোষীকেইজনক চাবৰ কাৰণে আমাৰ ৰাইজ আজি ইয়াত সমবেত হৈছে আৰু লগতে দোষীকেইজনে যাতে কোনোপধ্যে আইনৰ সুৰুঙালৈ হাৰি যাব নোৱাৰে তাৰ কাৰণে আৰক্ষী বিভাগৰ তৰফৰ পৰা যে তেওঁলোকক উচিত শাস্তি প্ৰদানৰ কাৰণে যাতে ভাল ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে ৰাইজ দাবী জনাবৰ বাবে উপস্থিত হৈছে আৰু অঞ্চলটোত গোটেই অঞ্চলটোত এনেধৰণৰ যিবিলাক অসামাজিক কাৰ্যকলাপ লাহে লাহে দিনে দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে এইবিলাকৰ ওপৰত আৰক্ষী প্ৰশাসনৰ লগতে প্ৰশাসনীয় মুৰব্বী হিচাপে আমাৰ ইয়াত যি আছে তেখেতলোকে যাতে বিশেষ বিহিত ব্যৱস্থা গ্ৰহণ কৰি সকলোতে নিৰীক্ষণ কৰে আৰু যাতে আজি এই কৰায়ত্ব হোৱা দোষীকেইজনক গোটেইকেইজনক যাতে কঠোৰ শাস্তি বিহে। প্ৰকৃত ৰহস্যৰ বিষয়ে আমি এতিয়া বিশেষ অৱগত নহয়, যিহেতু আমি গম পাইছোঁ যে এঘৰ মানুহতে খানা আয়োজন কৰিলে, খানাৰ পৰাই এনেকুৱা এটা মানে ঘটনা সংঘটিত হ'ল। গতিকে যিখিনি হ'ল সেইখিনি মুঠতে উচিত বিচাৰ আমাক অতি সোনকালে লাগে আৰু এতিয়া যিকেইজন হত্যাকাৰীকেইজনক আমাক এতিয়া চিনাক্ত কৰি দিব লাগে। আমাৰো ল'ৰা ছোৱালী তুলিছোঁ ভৱিষ্যতে, গতিকে আমাৰ ল'ৰা ছোৱালী আমি কেনেকৈ সুৰক্ষিত কৰিম? গতিকে হত্যাকাৰীকেইজনক আমাক এপাক দেখুৱাই দিওঁ। আমি আৰক্ষী প্ৰশাসনক অনুৰোধ চাব বিচাৰিছোঁ, তেওঁলোকৰ নামকেইটাৰ বিষয়ে জানিব বিচাৰিছোঁ। তেওঁলোকে কিহৰ কাৰণে তেওঁলোক মুকলি আকাশৰ তললৈ আহিব নোৱাৰে। ঠিক আছে, ল'ৰাজন ইয়াত নাথাকে, ল'ৰাজন থাকে শিৱসাগৰত। তেওঁ তাত থকাৰ পিছত তেওঁলোকে ল'ৰাজনক কিহৰ কাৰণে মাৰিলে, কি প্ৰব্লেম আছিলে তেওঁলোকে মাৰিবৰ কাৰণে, কেলৈ তেওঁলোকে এনেকুৱা প্ৰব্লেম পোৱা নাই, কেনেকুৱা কাৰণে মাৰিছিলে, কিহৰ কাৰণে মাৰিলে, তেওঁলোকৰ কি অসুবিধা হ'ল ল'ৰাজনৰ কাৰণে, তেওঁলোকে খানা খাই আছিলে, খানা খোৱা জেগাৰ পৰা তেওঁলোকে কিহৰ কাৰণে ল'ৰাটোক মাতি আনি মাৰিছিলে তাৰখিনি সেই কথাখিনি আমি জানিবৰ বাবে আমি বহুত উৎসুক হৈ আছোঁ। কাৰণ কেলৈ এগৰাকী মাকৰ যিখিনি অন্তৰৰ জুই সেইখিনি জুই তেওঁলোকে নুমাব পাৰিব জানো? নোৱালৈ
তেওঁলোকে গোটেই জীৱন জেল খাব, কিন্তু তেওঁলোকে যাতে আৰক্ষী সুৰুঙালৈ কেতিয়াও তেওঁলোকে ওলাই যাব নোৱাৰে, কেতিয়াও তেওঁলোকক যাতে দোষীয়ে যাতে শাস্তি পায়, দোষীয়ে যাতে কোনোদিনে তেওঁলোকৰ কোনো খুব লৈ এৰি দিব নোৱাৰে, এৰি দিব নালাগে। ছাৰ, মই অনুৰোধ কৰিছোঁ আৰক্ষী বিষয়াসকলক, মই এইটোৱে অনুৰোধ কৰিছোঁ তেওঁলোকক যাতে আমি কোনোদিনে কোনো প্ৰকাৰে কোনো সুৰুঙালৈ ওলাই যাব নোৱাৰে। এই 14 তাৰিখে নিশা পিংকু গগৈ তেওঁৰ মৃতদেহ পোৱা হৈছিলে বাটমাৰী বৰপাম পাঠক, আৰু বাইকখনৰ লগতে পৰি আছিলে। আমি অলপ সন্দেহ কৰিছিলোঁ যে এইটো ক্ৰাইম চিনটো অলপমান মেনিপুলেটেড হ'ব পাৰে। তো সেই ভিত্তিত আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু আমাৰ তাত FIR আহিলে। সেই ভিত্তিত আজি শ্ৰী কৌশিক চেতিয়া, শ্ৰী ডিম্পল গগৈ, শ্ৰী চিৰাজ গগৈ, শ্ৰী দীপাংকৰ বৰুৱা আৰু শ্ৰী ধনজ্যোতি গগৈ নামৰ 5জন যুৱকক আমি ন্যায়িক হিৰাচতলৈ পঠিয়াইছোঁ।